Hello and welcome back to my YouTube channel. Namaskar আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube channel লৈ স্বাগতম জনাইছো আৰু আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া সময় প্ৰায় 10:30 বাজিব হ'ল মানে 10:20 হৈছে আৰু আজি ব্লগটো মই এতিয়া পৰাহে আৰম্ভ কৰিব পাৰিছো খাই বৈ কেতিয়াবাতে আজৰি হলো তাৰ পাছত চালো যেটো সকলো থাকে জানি আমাৰ অসমৰ মানে নৰ্থ ইষ্টৰ ছোৱালী যেহেতু সুৰভি দাস তাই যেহেতু বলিউডত কাম কৰিবলৈ সুযোগ পাইছে কালাৰ্ছত তেহেতৰ কালাৰ্ছত চিৰিয়েলখন অলৰেডি ষ্টাৰ্ট হ'লে নিমা ডেংজংপা বহুত ধুনীয়া এখন চিৰিয়েল আপোনালোকে যদি চোৱা নাই চাব আৰু বহুত ভাল লাগিছে সেইকাৰণে যেনেকৈ যি নহলো তাইতো আমাক চিনি নাপায় কিন্তু আমিতো তাইক চিনি পাওঁ নৰ্থ ইষ্ট হিচাপে গৌৰৱান্বিত হৈছোঁ যাতে আমাৰ নৰ্থ ইষ্টৰ ছোৱালীজনী গৈ পেলাই বলিউডত কাম কৰিবলৈ সুবিধাকণ পাইছে আৰু সেইখন চালো মই সেইখন কেতিয়াও মিছ নকৰোঁ চিৰিয়েল বুলিবলৈ অকল মই সেইখনে চাওঁ নিমা ডেংজংপা আৰু চাইব এতিয়া 10:30 বাজিলে এতিয়া এনেই আছোঁ এখেতৰ কাৰণ কাইলৈ ডিউটি নাই যিহেতু কাইলৈ শংকৰদেৱৰ তিথি সেইটো কাৰণে ডিউটি নাই আৰু ডিউটি নথকা কেইদিন অকণমান হোৱাটো দেৰি হ'লেও কোনো আপত্তি নাই তাৰমানে আনকালেতো এনেই 10:30 বজাত শুই যাওঁ বাৰু মানে আজি চিনেমা চালেও একো নাই তাৰমানে 12টা বজালৈকে যদি চিনেমাও চাওঁ নহয় এনেও আমাক শুলেও 12টালৈকে মোবাইল টিপি থকাই হয় চিনেমা চালে একো নাই কাৰণ কাইলৈ ৰাতিপুৱা দেৰিকৈ উঠিলেও কোনো প্ৰব্লেম নাই কাৰণ ডিউটি নাই যে ডিউটি নথকা এদিন খুব ভাল লাগে একদম মানে শনিবাৰ দিনটো মোৰ ভাল লাগে মানে প্ৰত্যেকটো সপ্তাহত মই শনিবাৰ দিনলৈ ৰৈ থাকোঁ কেতিয়া আহিব কাৰণ দেওবাৰে শুবলৈ পাম মানে সেই 9টা বজাত 10টা বজাত তেতিয়া 10 বাজি যায় উঠোঁতে ৰাতিপুৱা আৰু আজি ব্লগটো মই এতিয়া আৰম্ভ কৰিছোঁ কেতিয়া শেষ কৰিব পাৰোঁ নাজানো আৰু এটা ভাল খবৰ মোৰ কাৰণে আপোনালোকৰ কাৰণে নহয় মোৰ কাৰণে মোৰ যিহেতু আইটিআইটো কমপ্লিট হোৱাকৈ নাছিলে আমাৰ ভাইভা আৰু প্ৰেক্টিকেল হৈ গৈছিলে কিন্তু বাকী এক্সামবিলাক হোৱা নাছিলে চিঞৰিবিলাক হোৱা নাছিলে আৰু সেয়া এক্সাম মোৰ 24 পৰা আছে আমি যিহেতু 14 তাৰিখে ঘৰলৈ যাম একেবাৰে পৰীক্ষা দি মেলি আজৰি হয় অক্টোবৰ লাষ্টত মই আহিম মানে অক্টোবৰ 18 তাৰিখে মই ডিব্ৰুগড়লৈ আকৌ বেক হ'ম ঠিক আছে তেন্তে আজি ব্লগটো আমি আৰম্ভ কৰিছোঁ ব্লগটো চাব শেষলৈকে আৰু শেষত কমেণ্ট কৰি ক'বলৈ নাপাহৰিব আমাৰ ব্লগটো চাই আপোনালোকৰ কেনে লাগিলে আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিব দিনাখন আৰু আজি প্ৰায় এতিয়া 12টা বাজি গ'ল মই বনাই আছোঁ এতিয়া ভাত ৰাতিপুৱা ৰুটি খালোঁ এটা খালোঁ আৰু ঘুগুনি আছিলে কালি ৰাতিৰ অলপ আৰু সেয়াই খালোঁ ৰুটি এটাই ঘুগুনি অলপ খালোঁ সেইকাৰণে ভোক লাগিছে তেখেতৰ আজি ডিউটি বন্ধ আছে যিহেতু আজি শংকৰদেৱৰ তিথি সেইটো কাৰণে আৰু মই বনাইছোঁ এইফালে ভাতটো পাতি দিছোঁ আৰু বাকী ইমান মূৰটো কামুৰিছে নহয় মানে আৰু ৰাতিপুৱা বেলা গৈ বৰষুণ এতিয়া কিন্তু ৰ'দ দিছে বাৰু মুকলি গৈছে বতৰটো কাপোৰো ধুলোঁ ঢেৰ মানে আৰু এতিয়া বনাই আছোঁ মাছ জিকা লগত বনাই দিছোঁ এখনীয়াকৈ বনাই আছোঁ আৰু ঢেৰ বনাই থাকিবলৈ নাই কাৰণ গাটো বৰাই থৈছোঁ কাৰণে হৈছে আৰু এইখিনি ঢাকি দিম অকণমান সময় আৰু হ'বগৈ এইখিনি ঢাকি দিলোঁ ভাতটো পাতি দিছোঁ এফালে হ'বই আৰু বেছিকণ সময় নাই খাব পাৰিম তাৰপিছত আৰু আজি ভাবিছোঁ অকণমান মানে সন্ধিয়া বুলি নহয় মানে অকণমান আবেলি সময়ত এফালে ওলাই যাম বুলি ভাবিছোঁ এনেই আৰু অকণমান সেইদিনাখনো ওলাই গ'লোঁ মনটো ভাল লাগিলে ওলাই মেলি গ'লে অকণ মনটো ভাল লাগে ঘৰতে সোমাই থাকিলে মূৰৰ বিষ কঁকি বিষ মানে একদম বেমাৰে একদম আগুৰি ধৰে আৰু মোৰ এই চুলিখিনি বৰ দীঘল হৈ গ'ল মানে তলডোখৰ চিচিয়া মাৰিছে এইখিনিও কাটিব লাগিব এইখিনিও আজি নাকাটোঁগৈ এতিয়া আবেলি 5টা বাজিবৰ হ'ল মানে 5টা বাজিব হ'ল 5 মিনিট আছে আৰু মই অথনি কৈছিলোঁ যে অকণ ওলাই যাম বুলি অথনি কল এটা অহাৰ কাৰণে ভিডিঅ'টো কৰা নহ'লগৈ আৰু এতিয়া ওলাই যাব লৈছোঁ এনেই অকণমান ওলাই যাওঁ ক'ত যাওঁ গম নাপাওঁ আৰু এখেতে লৈ যাব অকণমান সেইদিনাখন ওলাই গৈছিলোঁ ভাল লাগিলে আৰু এতিয়া আমি ওলাই আহিলোঁ ঘৰৰ পৰা মানে ৰুমৰ পৰা ওলাই আহিলোঁ কোনফালে যায় গম নাপাওঁ এখেতে ক'ত লৈ যায় আৰু গৈ থাকোঁচোন ব'লক ক'নো পাওঁগৈ চাওঁগৈ আৰু এখেতে মোক লৈ গৈছে জকাই ফালে আনকালে মই যোৱা নাছিলোঁ এনেই জগন্নাথ মন্দিৰৰ ফালে নিম বুলি কৈছিলে কিন্তু জগন্নাথ মন্দিৰ ভাগটো বহুবাৰ গৈছোঁৱেই সেইকাৰণে তাৰ এইফালে নগ'লোগৈ আৰু এখেতে এইফালে জকাই ফালে লৈ আহিলে বিৰাটেই ধুনীয়া জেগা মানে সন্ধিয়া সময়ত গৈ ইমানেই ভাল লাগিছে নহয় আৰু দলংখনত মানে ফটো একপি মাৰিম বুলি ভাবিছিলোঁ কিন্তু এখেতে ক'লে আহোঁতে মাৰিবা বুলি কিন্তু আহোঁতে গধূলি হৈ গ'ল মৰা নহ'ল সেইটো কাৰণে ইমান ধুনীয়া পৰিৱেশটো ইমান ভাল লাগিছে ঠাণ্ডা একদম মানে এনেকুৱা জেগাবিলাকত মই গৈ খুব ভাল পাওঁ য'ত গছ-গছনি বেছি মুকলি মানে বেছি হাই হুৰুমি নাই হুলস্থুল পৰিৱেশ নহয় ঠাণ্ডা তেনেকুৱা জেগাবিলাকত গৈ খুবেই ভাল লাগে আৰু জকাইখন ভালকৈ দেখুৱাব নোৱাৰিলোঁ গৈ এতিয়া বাৰু জকাই পোৱাগৈ নাই কিন্তু জকাইখন অকল ফৰেষ্ট অফিচটোৰ ওচৰৰ পৰা আমি ঘূৰি আহিলোঁ ভিতৰলৈ নগ'লোগৈ কাৰণ হাবি হয় ন হাবি ভিতৰলৈ যাবলৈ ভয় লাগিলে গধূলি হৈ আহিলে যিহেতু বেলেগ এদিন গ'লে মানে আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম জকাইখন ভালদৰে
জকাই বটানিকেল গাৰ্ডেন তালৈ গৈছিলোঁ কিন্তু হেৰি হয় মানে গধূলি হৈ গ'ল যে আমাৰ যোৱাটো অকণমান দেৰি হৈ গ'ল আৰু এদিন যাম ভালকৈ যাম তেতিয়া তালৈ তেতিয়া গ'লে মানে ভালকৈ দেখাম আৰু আজি ভিডিঅ' কৰিব নহ'লে ফটো দুখনমান মাৰোঁ বুলি কৈছিলোঁ নৰলেই ৰ'ব নালাগে বুলি ক'লে ৰাতি হৈ গ'ল কাৰণে আকৌ খাই অহাও নহ'ল আজি খং উঠি যায় সেইটো কাৰণে বাৰু দেখি নহওক ভিডিঅ'টো কৰি যাম আজি আৰু মোক এইটো ড্ৰেছটো মিছা পালোৱাটো মই সেইটো কাৰণে এনেকৈ এইটো ড্ৰেছ পিন্ধি মানে ভিডিঅ'টো এতিয়া বনাই দিছোঁ মই ভালকৈ উঠি দেখাই দিছোঁ এইটো হয় ড্ৰেছটো মানে এইটো টপটো হয় কুৰ্তি টপটো হয় আৰু ওপৰত এনেকৈ ৱৰ্ক কৰা আছে এইবোৰ আৰু এই পেণ্টটো লেগিংছটো মোৰ নিজৰ হয় কাৰণ পাতেলা পেণ্ট দিছে ইয়াৰ লগত আৰু দুপাটখন এনেকুৱা ধৰণৰ এইটো দিছে ভালেই হয় এনেকুৱা লিখি জনাব আৰু এতিয়া গধূলি সময়ত গধূলি মানে ৰাতিৰ সাঁজটোৰ কাৰণে ভাত নবনালোঁ ভাতটো বনালেই হ'ব অকল বাকী দুপৰীয়াৰ তৰকাৰী অকণমান আছে মাছ আৰু ভোল বনাইছিলোঁ যে আৰু মাছ আৰু জিকা বনাইছিলোঁ যে তাৰে অকণমান আছে ৰাতি সাঁজটো চলি যাব তেনেকৈ আৰু সেই ভাতকেইটা বনালে হ'ব অকল আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব আজি সম্পূৰ্ণকৈ একোৱে দেখাব নোৱাৰিলোঁ জেগা এখন মই মানে এনেই জাষ্ট দেখুৱালেগৈহে যে ফৰেষ্টৰ সেইটো আছে যে ফৰেষ্ট অফিচটো আছে যে সেয়াই দেখালে তাৰপিছত গুচি আহিলোঁ কাৰণ গধূলি বহুত হৈ গ'ল আৰু ভয়ো লাগিলে অকণ অচিনাকি জেগা মই যাওঁগৈ বুলি ক'লোঁ আৰু সিহঁতেও গুচি আহিলে সেইটো কাৰণে বেলেগ এদিন গ'লে মানে সোনকালে যাম তেতিয়া দেখুৱাম আপোনালোকক সকলোকে